শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ২ নং হলগুৰি গাঁৱত মাতৃৰ পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ বলি হোৱা ৪ বছৰীয়া কণমানি তিতিক্ষা নাথৰ মৃত্যুত কালুগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আজি কাৰ্যালয়ৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কালুগাঁও প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক অচিন্ত বৰঠাকুৰে আঁতধৰা আৰু সভাপতি ৰাজকুমাৰ শ্ৰী কনসিঙে কণমানিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কালুগাঁও প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া বটবৃক্ষ সভাপতি দিলীপ আৰান্ধৰা, পৰমানন্দৰ প্ৰধান সম্পাদক বসন্ত দত্ত, হলগুৰি মৌজাৰ মৌজাদাৰ মৃদুল দত্ত, কালুগাঁও কলাকীয়া সন্থা, হলগুৰি আঞ্চলিক ছাত্ৰ সন্থা, কালুগাঁও ব্যৱসায়ী সন্থা, নাটগাঁও নামঘৰ পৰিচালনা সমিতি, ভৰলুৱা গাঁও নামঘৰ পৰিচালনা সমিতি, বৰপাত্ৰ দল ব্ৰাহ্মণগাঁও হৰি মন্দিৰ পৰিচালনা সমিতি, পাহিগাঁও গাঁওৰক্ষী বাহিনী আদি বিভিন্ন অনুষ্ঠানে কণমানি তিতিক্ষা নাথৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে উক্ত ঘটনাক একেমুখে তীব্ৰ নিন্দা কৰে।
আশে-পাশেই হওক বা জিলাখনৰ হওক, ৰাজ্যখনৰ হওক বা দেশখনৰ হওক। কিন্তু সিদিনা শুই উঠাৰ পাছতে এনেকুৱা এটা মৰ্মান্তিক খবৰ পালোঁ, যিটোৱে এই অঞ্চল তথা যিমানখিনি মানুহে জ্ঞাত হ'ল সকলোৱে হৃদয়ত জোকাৰি গ'ল। কাৰণ এই কণমানিজনী পাষাণ মাতৃয়ে যি নিৰ্দয়ভাৱে ছোৱালীজনীক পুখুৰীত দলিয়াই মৃত্যুৰ মুখলৈ ঠেলি দিলে, এয়া মানৱ জাতিৰ কাৰণে এটা ডাঙৰ কলংক। জীৱশ্ৰেষ্ঠ মানুহৰ নামত ই এটা মুচিব নোৱাৰা কলংক। এতিয়া কথা ক'বলৈ গ'লে বহুত দীঘলীয়া হয়, কাৰণ দেখা যায় আমি বিভিন্ন জীৱ জন্তুৰ কণমানিৰ প্ৰতি কেনেকুৱা মৰম চেনেহ থাকে। বিভিন্ন ৱাইল্ড লাইফৰ আনকি অনুষ্ঠানবোৰত আমি দেখিবলৈ পাওঁ কেনেকৈ বাঘেও আনকি হৰিণাৰ সাধাৰণ পোৱালিটোক কেনেকৈ নেখাই মৰম চেনেহ কৰে বা চেলেকি মেলেকি হেৰি কৰে। কিন্তু আজি মানুহ হৈও আমি কিমান তললৈ নামিব পাৰোঁ, এইটো ক'বলৈও মানে ভাল নলগাবিলাকৰ মূল কেৰুণ কিছুমান আছে। সেই কেৰুণবিলাক আমাৰ সমাজত গাঁৱৰ চুবুৰীয়া চুকে কোণে সোমাই আছে। আমাৰ সেই কেৰুণবিলাক নাশ কৰিব লাগিব। কিছুমান ঘাটি আছে, মদ ভাং বিভিন্ন এনেকুৱা আমাৰ অবৈধ কিছুমান ঘাটিৰ কাৰণে আজি এনেকুৱা ধৰণৰ অমানৱীয় এটা ঘটনা ঘটিবলৈ পালে। মই সকলোকে আশা কৰিছোঁ, সকলোৰ পৰা মই আশা কৰিছোঁ আমাৰ আশে পাশে থকা এনেকুৱা যিবিলাক অবৈধ মদ ভাঙৰ ঘাটি আছে এইবিলাক আমি প্ৰকাশলৈ আনি আৰক্ষী প্ৰশাসনৰ দ্বাৰা যাতে এইবিলাক নিৰ্মূল কৰিব পাৰি, তাৰ কাৰণে আমি সদায় সচেতন হৈ থাকিব লাগে। আমি যদি সচেতন নাগৰিক হিচাপে আমি সেইখিনি কৰিলে নিশ্চয় এনেকুৱা ঘটনা পুনৰাবৃত্তি নহ'ব বুলি মই অনুভৱ কৰোঁ। আৰু শেষত মই ত্ৰিদিশা নাথৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি মোৰ বক্তব্য ইমানতে। অমানৱীয়, অকল্পনীয় এই নাৰকীয় ঘটনাকাণ্ডক আমি একেমুখে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ, যাতে অদূৰ ভৱিষ্যতেও কোনো মানুহে এনেকুৱা ধৰণৰ নাৰকীয় কাণ্ড কৰিবলৈ সাহস নকৰে, তাক আমি দাবী জনাইছোঁ। আৰু কণমানিজনী আমি আত্মাৰ সদ্গতিও ভগৱানৰ ওচৰত কামনা কৰিছোঁ। মৰ্মান্তিক কাহিনী, নিজ মাতৃয়ে নিজ গৰ্ভস্থ সন্তানক অতি নৃশংসভাৱে পানীত দলিয়াই হত্যা কৰিছে। এই যি ঘটনা ঘটিলে, এই ঘটনাটোক আমি শতমুখে গৰিহণা দিছোঁ আৰু দোষীয়ে উচিত শাস্তি পাব লাগে, তাৰ বাবে আমি দাবী জনাইছোঁ আৰু নিষ্পাপ শিশুটিৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।